নমস্কাৰ বন্ধু বান্ধৱীসকল, চিম্পল ৰেচিপিছ আছামিজ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ এক তৰকা এটা সৰু ৰেচিপি। ইয়াত লোৱা হৈছে ডিম দুটা লোৱা হৈছে আৰু সৰু চাইজৰ বিলাহী দুটা লোৱা হৈছে আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ এটা লোৱা হৈছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কেৰাহী পাতি দিয়া হৈছে, তেল দি দিয়া হৈছে। তেল গৰম হৈছে আৰু এতিয়া ইয়াত ডিম এনেদৰে দি দিয়া হৈছে। প্ৰথমতে দুটা ডিম দি দিয়া হৈছে এনেদৰে ভাঙি পেলাই, অলপ কম পৰিমাণৰ নিমখ দি দিয়া হৈছে। এনেদৰে হিচাপ অনুযায়ী দিব আপোনালোকে। তাৰপিছত এনেদৰে ভালদৰে লৰাই মিক্স কৰি এনেদৰে ভাঙি দিয়া হৈছে আৰু এইদৰে ডিমখিনি অলপ ভুজিয়া নিচিনাকৈ বনাই লোৱা হৈছে, ভুজিয়া টাইপত। লৰাই দিয়া হৈছে। নিমখ দি দিয়া হৈছে। হালধি দিয়া হৈছে। কাটি লোৱা দুটা মিডিয়াম চাইজৰ বিলাহী সৰুকৈ কাটি লোৱা হৈছে, লৰাই দিয়া হৈছে। এনেদৰে ভালকৈ লৰাই দিব। তাৰপিছত জলকীয়া দি দিয়া হৈছে, অলপ গৰম মছলা দি দিয়া হৈছে, গৰম মছলা আৰু ধনিয়া পাউডাৰ ভালদৰে দেখা পাইছে, ভালদৰে লৰাই দিয়া হৈছে। আৰু এনেকৈ লাকৰ প্ৰায় 3 মিনিটমান সিজিবলৈ দিয়া হৈছে। 3 পৰা 5 মিনিট সময় দিব। আপোনালোকে চাই ল'ব যাতে বিলাহীখিনি অলপ গলি যায়। বিলাহী গলি প্ৰায় হৈছে আৰু এতিয়া তিয়াই থোৱা মচুৰ দালিখিনি দি দিয়া হৈছে। এনেদৰে তিয়াই ৰাখিব যাতে সোনকালে সিজে আৰু খাবলৈও টেষ্ট হয়। তাৰপিছত এনেদৰে টুকি ৰখা দালিখিনি এনেদৰে লৰাই দিয়া হৈছে। দিয়াৰ পিছত এনেদৰে খোলাকৈ ৰাখি অলপ অলপ লৰাই দিব। 2-3 মিনিটৰ মূৰত প্ৰায় দুবাৰমান লৰাই দিব। আৰু এনেদৰে লৰাই দিয়াৰ পিছত অলপ লাগু কৰোঁতে অলপ লাগি ধৰাৰ নিচিনা হওঁতে ইয়াত দেখা পাইছে আপোনালোকে অলপ গৰম পানী দি দিব। বহুত অধিকো নিদিব।
হিচাপত দিব যাতে দাইলখিনি ভালদৰে সিজে ইমানমান মানে দি দিব এইদৰে তাৰপিছত ভালদৰে উতলিবলৈ দিব এইদৰে খোলাকৈ এনেকৈ ৰাখিব পাৰে নহ'লে ঢাকিও দিব পাৰে আৰু এয়া দেখা পাইছে এয়া খুন্দি লোৱা আদা ৰচুন দি দিয়া হৈছে এনেদৰে ভালদৰে এনেদৰে লৰাই দিব মিক্স কৰি এয়া দেখা পাইছে আপোনালোকে আৰু ইয়াৰ পিছত বনাই লোৱা ডিমখিনি এনেদৰে দি দিব ভুজিয়া দৰে যিটো বনাই লোৱা হৈছিলে মানে ভাজি কৰি লোৱা হৈছিলে ডিমটো তাৰপিছত এনেদৰে লৰাই দিব ভালদৰে আৰু ইয়াত অপশ্যনেল আপোনালোকে দি দিব পাৰে কেঁচা ধনিয়া বা কেঁচা জলকীয়া থাকিলে মানে দি দিব পাৰে তাৰপিছত এনেদৰে ৰাখি মানে জাষ্ট একদম 2 মিনিটমান ৰাখি দিব লো জুইত ৰাখিব কম পৰিমাণৰ আৰু ইয়াত দেখিছে আপোনালোকে ৰেডি হৈ গৈছে কি সুন্দৰ হৈছে এয়া এক তৰকাৰ ৰেচিপি ৰেডি হৈ গৈছে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আৰু আপোনালোকেও এনেদৰে বনাই চাবচোন নিশ্চয় ভাল লাগিব তো আজি ভিডিঅ'টোত ইমানেই আছিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ